Hi all viewers, welcome to our channel. আজি পুনৰ আমি এটা নতুন টপিকৰ ওপৰত কথা পাতিম। আপোনাৰ ATM কাৰ্ড ইউজ কৰোঁতে বা ATMৰ পৰা টকা উলিয়াওঁতে কেতিয়াবা চাৰ্জ কাটিছেনে? নিশ্চয় কাটিছে। Am I right? যদি আপোনাৰো SBIত ATM কাৰ্ড আছে বা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাৰ্ড আছে আৰু 2019 চনৰ জানুৱাৰীৰ পৰা SBIৰ ATMৰ পৰা SBIৰ ATM কাৰ্ডেৰে টকা উলিয়ালে বা অইন বেংকৰ পৰা ATMৰ পৰা টকা উলিয়ালে কিমান চাৰ্জ কাটিব আপুনি নাজানে, তেনেহ'লে এই ভিডিঅ'টো শেষলৈ নিশ্চয়কৈ চাই থাকক। তেনেহ'লে আহক আৰম্ভ কৰোঁ। যদি আপুনি দিল্লী, কলকাতা, হায়দৰাবাদ, চেন্নাই, বেংগালুৰু আৰু মুম্বাই এই 6খন চিটিত থাকে, তেনেহ'লে আপুনি তাৰ ষ্টেট বেংক অফ ইণ্ডিয়া বা SBIৰ ATMৰ পৰা 3 বাৰ পৰ্যন্ত ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। ফ্ৰী ট্ৰেঞ্জেকশ্যন মানে ইয়াত অনলি ফাইনেন্সিয়েল লেনদেনেই নহয়, নন ফাইনেন্সিয়েল লেনদেনো ইনক্লুড হৈ আছে। মানে অকল টকা উলিয়াই নহয়, আপুনি যদি মিনি ষ্টেটমেণ্ট উলিয়াই বা বেলেঞ্চো চাই, তেনেহ'লে এই 3টা ফ্ৰী ট্ৰেঞ্জেকশ্যনৰ ভিতৰতে ধৰা হ'ব। সেইদৰে আপুনি SBI ATM কাৰ্ডৰ দ্বাৰা অইন বেংকৰ ATMৰ পৰাও 3 বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। গতিকে এই 6খন মুঠ 6 বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। তাৰ ওপৰত যদি আপুনি ট্ৰেঞ্জেকশ্যন কৰে, তেনেহ'লে SBIৰ ATMৰ পৰা টকা উলিয়ালে বা নন ফাইনেন্সিয়েল যিকোনো যদি ট্ৰেঞ্জেকশ্যন কৰে, প্ৰত্যেকবাৰতে আপোনাৰ 10 টকা প্লাছ GST চাৰ্জ কাটিব। আৰু অইন বেংকৰ ATMৰ পৰা যদি আপুনি টকা উলিয়াই এই ট্ৰেঞ্জেকশ্যনৰ ওপৰত, তেনেহ'লে আপোনাৰ 20 টকা প্লাছ GST চাৰ্জ কাটিব। নাম্বাৰ 2, যদি আপুনি এই 6খন চিটিৰ বাহিৰে অইন চিটি বা মেট্ৰ' চিটিত থাকে, যেনে গুৱাহাটী, পাটনা, আহমেদাবাদ আদি চিটিত থাকে আৰু তাৰ SBIৰ ATMৰ পৰা আপুনি SBI ATM কাৰ্ডৰ জৰিয়তে 5 বাৰ পৰ্যন্ত ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। আৰু অইন বেংকৰ ATMৰ পৰা আপোনাৰ SBI ATM কাৰ্ডৰ জৰিয়তে 3 বাৰ পৰ্যন্ত ফ্ৰী ট্ৰেঞ্জেকশ্যন, মানে টোটেল 8 বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। ইয়াৰ ওপৰত আপুনি যদি ট্ৰেঞ্জেকশ্যন কৰে, তেনেহ'লে একেদৰে SBIৰ ATMত কৰিলে 10 টকা প্লাছ GST আপোনাৰ প্ৰত্যেকবাৰ টকা উলিয়াওঁতে বা নন ফাইনেন্সিয়েল যিকোনো ট্ৰেঞ্জেকশ্যন কৰোঁতে কাটিব। আৰু অইন বেংকৰ ATMত 20 টকা প্লাছ GST কাটিব। নাম্বাৰ 3তে আনকি সৰু আৰবান চহৰ বা ভিলেজ আদিত থাকে আৰু তাৰ SBIৰ ATM ব্যৱহাৰ কৰে, তেনেহ'লে আপুনি 5 বাৰ পৰ্যন্ত SBIৰ ATMৰ পৰা ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। আৰু অইন বেংকৰ ATMৰ পৰাও 5 বাৰ পৰ্যন্ত ফ্ৰী ট্ৰেঞ্জেকশ্যন, মানে টোটেল 10 বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। ইয়াৰ ওপৰত আপুনি ট্ৰেঞ্জেকশ্যন বা টকা উলিয়ালে প্ৰত্যেকবাৰতে SBIৰ ATM হ'লে 10 টকা প্লাছ GST আৰু অইন বেংকৰ ATMৰ পৰা হ'লে 20 টকা প্লাছ GST প্ৰত্যেকবাৰতে আপোনাৰ চাৰ্জ কাটিব। ইয়াৰ উপৰিও আপুনি আপোনাৰ SBI ATM কাৰ্ডৰ জৰিয়তে ATMৰ পৰা আনলিমিটেড বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। কিন্তু কিদৰে আপুনি আনলিমিটেড বাৰ টকা উলিয়াব পাৰিব জানি লওঁ আহক। নাম্বাৰ 1, যদি আপুনি আপোনাৰ SBIৰ একাউণ্টত মিনিমাম 25,000 টকা প্ৰত্যেক দিন জমা ৰাখি থয়, তেনেহ'লে আপুনি SBIৰ ATMৰ পৰা আপোনাৰ কাৰ্ডৰ জৰিয়তে আনলিমিটেড বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব বা টকা উলিয়াব পাৰিব। ঠিক সেইদৰে নাম্বাৰ 2তে যদি আপুনি আপোনাৰ SBIৰ একাউণ্টত প্ৰত্যেক দিনে মিনিমাম 1 লাখ টকা মেইনটেইন কৰি ৰাখে বা জমা ৰাখি থয়, তেনেহ'লে আপুনি ষ্টেট বেংকৰ ATMৰ বাহিৰেও অইন বেংকৰ ATMৰ পৰাও আনলিমিটেড বাৰ ফ্ৰী ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব।
তাৰ বাবে কোনো চাৰ্জ পে' কৰিব নালাগে। যদি আপোনাৰো আমাৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে বেল বটনটোত ক্লিক কৰক আমাৰ আপ টু ডেট ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে বা আপোনাৰ যদি কামত আহিছে এই ভিডিঅ'টো লাইক কৰক আৰু লগতে আনলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।